ও ভাইয়া কালি আমার পরীক্ষার রেজাল্ট দিব আকা মইতো ডিষ্টিংশ্যন কৰিম ভাই কাৰণ এইবাৰ টেষ্ট পৰীক্ষাৰ পৰা নম্বৰ কাটছি টেষ্ট পৰীক্ষা আৰু নাইনৰ মোৰ টেষ্ট পৰীক্ষা আৰু নাইনৰ ভাল হৈছিল তোন ও ভাই মোর ভয় লাগছি দেখুন মোর টেস্টও ভালো আনাছিল নাইনেরও ভালো আনাছিল এ বাসা তো খেল যা রিচাইলি দে কালি ৰিজাল্ট ল'ব যাব লাগিব ক'ত ৰিজাল্ট ল'বা যায় মোবাইলত লিখি দিছি আকা মোবাইলত চাবা দিছি ৰিজাল্ট দে ভাই মই যাওঁ দে মোৰ ভয় লাগি আছে দে ভাই ময়ো যাই থাকোঁ দে এ মজা কালি ৰিজাল্ট দিব কালি গাঁৱৰ মানুহ খাহীৰ মাংস দি ভাত খুৱাব লাগিব আরে 11টা বাজিলেই আর রিজাল্ট দিব এ মজা ও ভাই মোৰ ৰিজাল্টটো চাই দিছোন ৰোল নম্বৰটো 37 চাও কিমান পাইছো হা মই কি ফাৰ্ষ্ট ডিভিজন ভাই মই দেখোন ছেকেণ্ড ডিভিজন পাইছোঁ এ নকপিয়ে ভাই আমার কপালত ভাল নম্বৰ লেখাই নাই কিয়ারে ভাই লোক কি কৰি আছা ৰিজাল্ট কেনে হল হা মল্লিজা তোর কি তই দেখোন ফেল মাৰিব লাগছিল ইগলাখানকে কবে টকাৰ গৰম আমাৰ দেউতাৰ টকা আছে মাষ্টাৰক ভেটি দিছি সেই কাৰণে মই নম্বৰ পাই গেছো যা অন্য কৰি কেইদিন চলবি তই সেই নম্বৰ কেইটাত একদিন হলেও তোৰ পৰীক্ষাত ফাঁচবি হাই ছেকেণ্ডাৰী পৰীক্ষাত তোৰ সেই নম্বৰটো চেকা যাব ভাইয়াত আমাৰ স্কুলৰ মাষ্টাৰে আমাৰ লগত নহয় দেচোন আমাৰ দুৰুৰ লগত বহুত অন্যায় কৰিছি আমি পাবা লগা নম্বৰ খেঞ্চি পইচাৰ কাৰণে এক দি দিছি এইটো বহুত ডাঙৰ ভুল কৰিছি অন্যায় নচলিব কালি প্ৰতিবাদ কৰিম যোন মাষ্টৰে পইচা লৈছে সিহঁতক স্কুলৰ পৰা ওলাই দিম চৰকাৰে ওলাই দিব লাগিব সিহঁতক স্কুলৰ পৰা এইটো অন্যায় আমি পাবা লগা নম্বৰ খেঞ্চি ল'ৰা ছোৱালীক কেনেকৈ দিব মাষ্টাৰে যা যি কৰা কৰবি যা কাকো খাতিৰ নকৰো ভাই কালি মাষ্টাৰ হাতক ভাল শিক্ষা দিম আমি পাৰা ছোৱালীকেইটাক কম নম্বৰ দিছি কিন্তু এই কুৰ্মৰ ছোৱালীকেইটাক বহুত নম্বৰ দিছি হা আমি পাবা লাগছো ষ্টাৰ ডিষ্টিংশ্যন কিন্তু পাবা নালগা চলি বেছি ষ্টাৰ ডিষ্টিংশ্যন কিন্তু আমাক কি দিছি ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজন দে যি হৈছে দে ভগৱান আছে নহয় ভগৱানে দেখুৱাই দিব সিহঁতক খেলা কি আমাৰ স্কুলৰ মাষ্টাৰকেইটাক পুলিচে নিলে কম নম্বৰ দিয়াৰ কাৰণে আমাক আৰু সেইকেইটা চলিক বেছি নম্বৰ দিয়াৰ কাৰণে তই ঠিকে কৈছে ভাই ভগৱান আছে মাষ্টাৰকেইটাই পুৰা শাস্তি পাই গৈছে ভালে হৈছে ইতেন যা কথা গেল আর ইতেন হাই সেকেন্ডারিত ক'ত এডমিশন লবি আমার স্কুলতে লবি না আমাৰ স্কুলত আৰু সেইখন স্কুলত দেখি নাচাওঁৱেই মই সেইখনত আৰু পঢ়াৰ কথা দূৰৰে কথা সেইখন স্কুলত দেখি মই নাচাওঁৱেই বাপা ৰিজাল্ট কেনে হ'ল বাইদেউ আপনি এটা আমাক ঠাট্টা করবে আছি না ভালদরে রিজাল্ট সুধবে আছি কেনকে কলা তুমি সেনকে নকম আপোনাক আমি পাবা লগা নম্বৰগিলাখান ল'ৰা ছোৱালীক দিছি হের পারে গুছি যাই ভালো কোনো লিবা এটা হাঙ্গামা লগাই দিব এতে ভাই মাস্টারনি পলাল দেখোন কে গাত নালগিব বাছা হাতৰে কুৰ্মৰ ছোৱালীগিলাখানক বেছি নম্বৰ দিছি যোনকেইটা ছোৱালীক বেছি ভাল পায় সেইকেইটাক বেছি নম্বৰ দিছি আমি পাবা লগা নম্বৰ নেদিলে দে হ'ব দে আজ যা কথা গেছি গিলা আলোচনা কৰি লাভ নাই বন্ধুসকল এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনাইছো কোনেও যাতে সিৰিয়াছলি নলয় যদি আপোনালোকক আমাৰ এই ভিডিঅ'টো ভাল লাগিল লাইক কৰিব সাবস্ক্রাইব কৰিব শ্বেয়াৰ কৰি দিব নাপাহৰিব আকৌ যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো টিপি দিয়ে তেতিয়াহ'লে আমি বনোৱা ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পাই থাকিব আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ লগত